নমস্কাৰ বছৰৰ শেষ মাহ যদিও আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। মই নগাঁও কলেজৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ, লগতে মই 4 বছৰ ধৰি আজি এথলেটিক্স তথা দৌৰ খেল খেলি আহিছোঁ। দৌৰ খেলৰ 2 বছৰ মই নিজৰ জন্মস্থানত কৰিলোঁ। 2 বছৰ নগাঁও ষ্টেডিয়ামত নামভৰ্তি কৰি প্ৰেক্টিছ কৰি আছোঁ বুলি ক'ব লাগিব, কিন্তু এই 2 বছৰ কাল মই ভালকৈ চলা নাই। ভালকৈ নচলা কাৰণটো এইটোৱে, আমাক ষ্টেডিয়ামৰ এজন কোচে 2 বছৰ ধৰি বহুতখিনি বেয়া ব্যৱহাৰ তথা হাৰাশাস্তি কৰি আহিছে। সেইখিনিয়ে মই আজি ক'বলৈ ওলাইছোঁ আপোনালোকৰ ওচৰত। এজন কোচ আছে জাৰ্মান। তেওঁৰ যি অত্যাচাৰ বুলিয়ে ক'ব লাগিব, আৰু অত্যাচাৰ বুলিয়ে কৈছোঁ, বা যি অসভ্যালি বা যি বেয়া ব্যৱহাৰ, তাৰ কাৰণে বহুতখিনি ছিনিয়ৰ প্লেয়াৰে আজি কি কৰিছে, নিজৰ এথলেটিক্স কেৰিয়াৰ এৰি পেলাই বেলেগত ধৰিছে। নিজৰ এথলেটিক্স এৰি দিছে, মানে খেল নেখেলে আৰু তেওঁলোকে তেওঁৰ কাৰণে। আৰু এই 2 বছৰত মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মই কৈ আছোঁ, তেওঁ ষ্টেডিয়ামত এজন ছেক্ৰেটেৰী হয় এথলেটিক্সৰ, আৰু কাবাডীৰো হয়, কিবা কোচ হয় বুলি শুনিছোঁ কাবাডীৰ। তেওঁ ষ্টেডিয়ামত আহিব প্ৰেক্টিছ কৰাবলৈ, নিজৰ শৰীৰটোৰ কাৰণে প্ৰেক্টিছ কৰিব। তেওঁ কোচ হয়, কিন্তু নিজৰ শৰীৰটোৰ কাৰণে প্ৰেক্টিছ কৰি পেলাই কি কৰে, তেওঁ ঘৰলৈ গুচি যায়গৈ। ল'ৰা ছোৱালীৰ কথা একো চিন্তাই নাই, ল'ৰা ছোৱালী যি হয় হয়, মৰিলে মৰ, যি কৰিলে কৰি থাক। কিন্তু এইবিলাক জানে যে কাৰ লগত ঘূৰিছে, কোন ক'ত গৈছে, সেইবিলাক খবৰ ৰাখিব জানে, কিন্তু প্ৰেক্টিছ দিব নাজানে। বেয়া ব্যৱহাৰ কৰিব জানে, বেয়া কথা ক'ব জানে। বেয়া কথা মানে অশ্লীল শব্দ ক'ব জানে, মানে পাৰে মানে ক'বলৈ কাৰণে। মই সেইবিলাক শব্দ মই প্ৰয়োগ কৰিব নোৱাৰোঁ ভিডিঅ'ত। সেইবিলাক কথা কৈ পেলাই ল'ৰা ছোৱালীক কি কৰে, মানসিকভাৱে অত্যাচাৰ কৰি আহে, মানে অত্যাচাৰ কৰে। মানে 2 বছৰ পাই আহিছোঁ। 2 বছৰত আজি উপায় নাপাই পেলাই ভিডিঅ'টো বনাইছোঁ মই। মানে উপায় নাই আৰু, মই কি কৰিম, মানে উপায় নাই। সেইটো কাৰণে এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ, যাতে ৰাইজে অৱগত হৈ পেলাই ৰাইজে ব্যৱস্থা লয়, তথা উচ্চপদস্থ যিসকল বিষয়া আছে তেওঁলোকে যাতে গম পায় অলপমান যে কি হৈ আছে নগাঁও, আচলতে খেল জগতখনত কি হৈ আছে, বিশেষকৈ নগাঁও ষ্টেডিয়ামত কি হৈ আছে। 2 বছৰত একো নাই, একো ইম্প্ৰুভমেণ্ট হোৱা নাই। মই কৈছোঁ নহয়, একো এটা হোৱা নাই। একোৱেই ভাল শিক্ষা দিব নাজানে, খালি বেয়া ব্যৱহাৰ, গালি গালাজ, মাৰামাৰি, সেইবিলাকে চলি আছে নগাঁও ষ্টেডিয়ামত। আচলতে মেইনলি হৈছে সেই কোচজনৰ কাৰণে হৈছে, কোচ জাৰ্মান ছাৰ, তেওঁৰ কাৰণে হৈছে, আৰু বেলেগ কাৰো কাৰণে একো হোৱা নাই। বেলেগ কোচৰ একো দুখ নাই, খালি মই জাৰ্মান ছাৰ নামটোৱে লৈছোঁ ইয়াত, তেওঁৰ দুখ আছে। আৰু লগতে এনেকুৱা মানে যি কৰিছে এইখিনি আজি কৈ আছোঁ। এদিন আমি প্ৰেক্টিছ কৰি আছিলোঁ, প্ৰেক্টিছ কৰি থকা মাছ অৱস্থাত আমাক কি কৰিছে, ষ্টেডিয়ামৰ পৰা উলিয়াই দিছে। উলিয়াই পেলাই কৈছে তই ইয়াত আহিব নোৱাৰিবি, আৰু তই বাপেকৰ ষ্টেডিয়াম যে, সেইকাৰণে আমি তাত আহিব নোৱাৰিম আৰু বোলে। এতিয়া কথাটো হৈছে, ষ্টেডিয়ামৰ পৰা আমাক উলিয়াই দিছে। সি উলিয়াবলৈ সি কোননো আচলতে? কোচ হয়, কোচে শিকায় ভালকে। তাক কোচৰ গুণ কি আছে মোক সেইটো লাগে আজি। কোচৰ এটাও নাই, না শিকাব জানে, না ভালকে ব্যৱহাৰ কৰিব জানে, না ভালকে কথা ক'ব জানে। কি জানে? খালি পলিটিক্স, লেতেৰা পলিটিক্সখিনি চলাবলৈ জানে। সেইকাৰণে আমি উপায় নাপাই পেলাই কি কৰিছিলোঁ, DC ছাৰৰ ওচৰত গৈ পেলাই এখন এপ্লিকেশ্যন দিছিলোঁ। সেই এপ্লিকেশ্যনখনে অলপ চলপ কাম দিছে, নিদিয়া নহয়। কিন্তু তেওঁ কি কৰি থাকে, আমাক দম দিব, ফোনত গালি পাৰিব, ষ্টেডিয়াম গ'লে মাৰিম বুলি ক'ব যদি এখন উঠাই নলওঁ। কিয় উঠাম এখন? উঠোৱা কোনো যুক্তিয়ে নাহে ইয়াত। গতিকে তেওঁৰ এই যি বেয়া ব্যৱহাৰ, বেয়া চৰিত্ৰ, তেওঁ শুধৰণি হ'বৰ কাৰণে আচলতে আমি DC ছাৰৰ ওচৰত দিছিলোঁ। কিন্তু নহ'ল একো। তাৰপিছত কি হ'ল, আজি 30 তাৰিখ, আজি এটা ট্ৰায়েল হৈ গৈছে, গুৱাহাটীত ট্ৰায়েলটো হৈছে, কিন্তু ইয়াত 2জনী ছোৱালীক পঠিয়ালে, আমাৰ ল'ৰা কেইটামানক নপঠিয়ালে। সেই ট্ৰায়েলটোত সিহঁতে যাব পাৰিলে, কিন্তু মই যাব নোৱাৰিলোঁ। ইয়াত 2জনৰ হাত আছে, ছেক্ৰেটেৰী ষ্টেডিয়ামৰ প্লাৱন বৰা। তেওঁ এজন ছেক্ৰেটেৰী হয়, ছেক্ৰেটেৰী হৈ পেলাই তেওঁ কি কৰে, ষ্টেডিয়ামক যাবলৈ নিদিয়ে, খেলিবৰ কাৰণে যাব নিদিয়ে। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা কি চিন্তা কৰিছে তেনেহ'লে? আপোনালোকে নিজে চিন্তা কৰক কথাটো। ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে, আমাৰ ভৱিষ্যত আছে, আমি উঠি অহা প্ৰজন্ম হয় আজি, আমাৰ এটা ভৱিষ্যত আছে। কিন্তু সেই ভৱিষ্যতৰ কথা চিন্তা নকৰি পেলাই তেওঁ কি কৰিছে, খেলিব যাব নিদিয়ে। খেলিব যাব দিলে আজি একো নহয়, মই আজি ভিডিঅ' নবনাওঁ তেতিয়া।
কিয় নিদিব? তেওঁ যাব কিয় নিদিব? কি কাৰণে নিদিব? তেওঁ কোন নিদিবৰ কাৰণে? ছেক্ৰেটাৰীহে এজন, ষ্টেডিয়ামৰ এখন ষ্টেডিয়ামৰ ছেক্ৰেটাৰীহে, বেলেগতো কোনো নহয়। আৰু মানে আচল কথাটো হৈছে এই কোচে জাৰ্মানে কি কৰিছে, এই তাক টকা দি পেলাই থৈ দিছে, টকা দি বহাই থৈছে, বহি থাক তই, একো ক'ব নালাগে। ফোন ৰিচিভ নকৰে, কালি ফোন কৰি আছো বাৰে প্ৰতি, মই বোলে ষ্টেডিয়াম আহিব লাগিব। ষ্টেডিয়াম কিয় যাম মই? মোক মাৰিব ধৰি পেলাই। তাৰ যিখিনি চালা আছে, তাৰ যিখিনি লগৰ মানুহ আছে, সেইখিনি মোক মাৰিব ধৰি পেলাই। মই জানো নহয় ভালকে কি হ'ব তাত গ'লে। আৰু আমিতো গেং লৈ পেলাই যোৱা মানুহ নহয়, আমাৰ কোনো গেং চেং নাই তেনেকুৱা একো। গতিকে আপোনালোকে অলপ চিন্তা কৰক কথাটো ভালকে, কি হৈ আছে আচলতে। এনেকুৱা হ'লে ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়িব? কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰে। এই বিষয়টো মই সেইটো কাৰণে আজি মোবাইলত উপস্থাপন কৰিছোঁ। অলপ খঙত কৈছোঁ কথাখিনি, খং উঠিছে বহুতখিনি, মোৰ খং উঠি আছে এতিয়াও, ক্ষমা কৰিব। যাতে এই বিষয়খিনি নিউজ চেনেলে প্ৰচাৰ কৰি পেলাই উচ্চপদস্থ বিষয়াক জনাত সহায় কৰে, আৰু যাতে ব্যৱস্থা লয় অতি শীঘ্ৰে, যাতে এই যিবিলাক অন্যায় চলি আছে, যিবিলাক অন্যায় বুলিয়ে ক'ব লাগিব, যিবিলাক খেলি মেলি চলি আছে, সেই সকলোবিলাক যাতে অতি সোনকালে ঠিক হৈ উঠে, তাৰে কামনা কৰিলোঁ। নমস্কাৰ।